মজা কৰিবলৈ হ'লে এনেকৈ নেমুটো এনেকৈ চেপি ল'ব লাগিব। থুকপা পুৰা মজা। খানাটো খাই লওঁ। খানাত আজি আছে কণী দম আছে, এইফালে কাজি নেমু, তিয়ঁহ, এইফালে বটীয়া মাছ। কোনে কোনে চিনি পায় বটীয়া মাছ কমেণ্ট কৰিব। এতিয়া গধূলি হ'ল। কালি আমি অৰুণাচলৰ পৰা আহোঁতে প্ৰায় ৰাতি হ'লগৈ, আমাৰ 7-8টামান বাজিলে। চ' বেটেৰীটো খতম হৈ গ'ল, সেইকাৰণে সেইটো ওপৰত বনাব নোৱাৰিলোঁ আহাৰ ওপৰত। আৰু আহোঁতে আমি অৰুণাচলৰ আংকল এজনৰ ঘৰতো সোমালোঁ, চাহ তাহ খাই আহিলোঁ মজাকৈ। চ' এতিয়া আজি দিনটো বহুত গৰম, আৰু এতিয়া গধূলি সময়ত আমি তিনিটাই গৈ আছোঁ। মই আৰু পিছফালে কেমেৰা পাৰ্চন আছে আমাৰ চহৰক আৰু গীতাঞ্জলি, আমি তিনিটা গৈ আছোঁ গধূলি কিবা এটা খাওঁ বুলি। আৰু আমি গৈ আছোঁ আজি এতিয়া শান্তিপুৰ গৈ আছোঁ। চাওক এতিয়া আন্ধাৰ হ'ব আৰু প্ৰায় 6মান বাজি গ'ল আৰু এতিয়া। চ' ডাইৰেক্ট শান্তিপুৰত লগ পাইছোঁ। গাইজ বলক শান্তিপুৰত লগ পাই আছোঁ। শান্তিপুৰ ফাইনেলি ইয়াৰ শান্তিপুৰ পালোহি। আৰু আমি HP হিমাচল প্ৰদেশৰ গাড়ী সেইখন গৈ কিনে লেফ্ট ল'ব লাগিব। এতিয়া লেফ্ট ল'ব লাগিব আগত। এই আগৰ মাজৰ ৰাস্তাটো চাগে ন? গুগল মেপ চাইছা নেকি তুমি? ব্লুটুথটো মইতো লেফ্ট লৈ ল'ব লাগিব সেইফালে আগত গৈ কিনে। আগলৈ যাম এতিয়া এনেকৈ। তোমাৰ ব্লুটুথ অফ কৰি দিয়া। এইফালে অলপ আগত সোমাই গৈ কিনে চাওঁ গৈ কি এতিয়া মজা ফুড পায় বুলি কৈছে ন? চাওঁ এতিয়া কি পায়। পামগৈ আৰু কোনখন এতিয়া দুটা দুমহলীয়াখন না এমহলীয়াখন এতিয়া ধুনীয়াখন পাম ন? চাংঘ টাইপ কৈছিলে কিবা দুমহলীয়া হ'ব। চাংঘখন কিবা দুমহলীয়া হ'ব বাইক মৰি চাওঁ কোনখনত পাওঁ এতিয়া। বন্ধ পাই গ'লোঁ, পাৰ্কিংটো পাই গ'লোঁ। জেগা ধুনীয়া আছে, কিন্তু কোনখনত সোমাওঁ ন? চ' গাইজ প্ৰথমে সোমাই কিনে আমি এটা ক'ল্ড ড্ৰিংকছ অৰ্ডাৰ দিলোঁ। ক'লা পূৰা ঠাণ্ডা। এতিয়া আমি তিনিটাই প্ৰথমে ঠাণ্ডা কৰি লওঁ, যিহেতু গৰম বহুত। ঠাণ্ডা কৰি খাই লওঁ আৰু ঠাণ্ডা শীতল কৰি লওঁ গাটো আৰু না কি কয় মজাকৈ। তাৰপিছত অৰ্ডাৰ দিম আৰু কি খাওঁ দেখুৱাই যাম, আপোনালোকক চাই থাকিব দেই। চ' গাইজ আমি থুকপা অৰ্ডাৰ দিলোঁ। চাওঁ এইটো নুডলছ উইথ পানী থুকপা, আৰু ইয়াৰ স্পেচিয়েল হয় এইটো শান্তিপুৰৰ। চ' আমি বেছিকৈ অৰ্ডাৰ দিয়া নাই, অকল থুকপা অৰ্ডাৰ দিলোঁ আৰু ম'ম' 1 প্লেট দিলোঁ। আৰু বেছিকৈ খাবতো নোৱাৰি, আকৌ ঘৰত গৈ ভাত খাব লাগিব যিহেতু। চ' থুকপা আৰু ম'ম'কে খাই কিনে ইয়াৰ পৰা যাম আৰু। থুকপা পুৰা মজা। থুকপাটো আৰু টেষ্টি কৰিবৰ কাৰণে ইয়াত কাজি নেমু চেপি দিব লাগিব। এইটো কাজি নেমুটো ইয়াৰ লগত খাব পাৰে, মানে ল'ব পাৰে নল'ব পাৰে। চ' কাজি নেমু চেপি দিলে বেছি ভাল লাগে খাবলৈ মানে। চ' কাজি নেমু চেপি কিনে আমি খাওঁ আৰু মজা লাগিব তেতিয়া।
খালোঁ আৰু থুপা খালোঁ মজা লাগিলে বহুত দিনৰ পিছত খালোঁ এনেকুৱা খানা মানে কিন্তু বহুত গৰম হৈ যায় পেটটো তাৰপিছত এতিয়া আইচক্ৰীম খাবলৈ গৈ আছোঁ যিহেতু বহুত জ্বলা লাগিলে শান্তিপুৰৰ পৰা আইচক্ৰীম খাবলৈ গৈ আছোঁ শান্তিপুৰ কিমান দিনলৈকে খোলা থাকে ন ধুনু থাকে চাগে 8টালৈকে তো এতিয়া শান্তিপুৰত আমি আইচক্ৰীম নাখাওঁ মানে ইয়াতে নতুন যোনটো বস্তু ইয়াতে পায় সেইটো খাইছোঁ আৰু চাপাখোৱাতো পায় কিন্তু চাপাখোৱাত ইমান ভাল নাপায় চাগে অৰুণাচলী টেষ্টটো নাহে ন তো এতিয়া আমি চাপাখোৱা গৈ আছোঁ চাপাখোৱা মানে আমি আইচক্ৰীম খাম আৰু কেইটামান বস্তু ল'ব আছে চ' চাপাখোৱা গৈ আছোঁ আন্ধাৰ হৈ গ'ল এতিয়া কেইটা বাজিলে 8টামান বাজিছে পালোহি তোমালোকৰ চাপাখোৱা পালোহি তোমালোকৰ চাপাখোৱা চিটি মই আইচক্ৰীম খাব ন এইটো টাউনত নহ'ব সেইটো ন এইটো মেডিকেল চাৰিআলি কিন্তু মেডিকেল চাৰিআলিত নাপায় পায় মানে আৰু বেলেগ কাম আছে যে সেইকাৰণে ন বাই সানি লৈ আহিম চ' গাইজ গুড মৰ্ণিং আৰু কালি থোপা খাব গ'লোঁ আৰু ম'ম' খাব গ'লোঁ আৰু আহি কিনে ভাতটো খাই কিনে চিধা হৈ গ'লোঁ আৰু শুওঁতে দেৰিয়ে হ'ল একচুৱেলি ক'বলৈ গ'লে কিবাকিবি এডিটিং কাম আছিলে আৰু এতিয়া প্ৰায় 11টা বাজিব গ'ল খানাটো খাই লওঁ ৰাতিপুৱা মানে দেৰি হ'ল উঠা চ' খানাটো খাই লওঁ খানাটো কি কি আছে এতিয়া খাই ল'ব লাগিব খানাটো খাই লওঁ খানাত আজি আছে কণী দম আছে এইফালে কাজি নেমু তিয়ঁহ এইফালে বটীয়া মাছ কোনে কোনে চিনি পায় বটীয়া মাছ কমেণ্ট কৰিব এনেকৈ খাই লওঁ ভোট জলকীয়া আছে চ' খানাটো খাই লওঁ দেৰি নকৰিলে ভোক লাগিছে বহুত চ' এতিয়া হৈছে 3:30 বহুত গৰম আজি সোমবাৰ হয় বহুত গৰম মানে সোমবাৰ হয় যিবাৰ হয় গৰম হ'লেতো গৰম হ'বই কিন্তু এতিয়া গৰমত অলপ গৰমটো ঠাণ্ডা কৰিবৰ কাৰণে অলপ কক'কলাকৈ খাই দিওঁ যিহেতু ঈদ চলি আছে ইয়াতে সৰু সুৰাকৈ ঈদ কক'কলা আৰু এইফালে কিবা এটা বনাই আছে এইটো চেৱাইয়া নে কিবা এটা বনাই আছে চেৱাইয়া উতলি আছে চেৱাইয়া ঈদ স্পেচিয়েল কাজু আৰু এইটো খিচমিচ দি দিলোঁ হ'বই আৰু এতিয়া অলপ পিছত একদম এই স্পেচিয়েল আজি চেৱাইয়া ৰেডি হৈ গ'ল চাওক কি ধুনীয়া দেখিছে দেখিবলৈ মজা বিউটিফুল সুন্দৰ Nice, I think.